হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱাই উঠি যিহেতু নিজৰ কামত লাগিবলগীয়া হৈছে, ল'ৰা স্কুল যাব, সেইকাৰণে ল'ৰালৈকে উঠি গাটো ধুই ইফালে পাতি দিছোঁ। এইফালে বহাই থৈছোঁ দালিৰ ফেন চাওকচোন, পূৰা উতল আহিছে। আৰু এইফালে কালি বৰশী পাইছিলোঁ, যিহেতু মাছ তিনিটা পাইছিলোঁ। ডাঙৰটো যিহেতু খোৱা হ'ল, এই সৰু দুটা আছে। ইয়াকে ছাটি শিকলি এডাল লৈ পিনে বোলো পুৰি পিনে গাছ টেঙাৰ লগত পিটিকা কৰিব লাগিব। কিমান উৎপাত সিহঁতৰ এয়া, যিহে সিহঁতৰ উৎপাত। মাৰি লোৱা মাছটো, নেমাৰে এনেকৈ দিলে জিন্দা পুৰে। তাৰপৰা মাৰি লোৱা মাছটো, মৰিয়ে থাকিব এনেও। মাৰি লোৱা না। জীয়া মাছ পেলাম মাছ গৈ কোৱা হৈছে। ইফালে এতিয়া এইকেইটা যাব জুইৰ কাষত। সিহঁতৰ একদম ধুনীয়াকৈ পুৰি গাছ টেঙাৰ লগত, যিহেতু ভোট জলকীয়া দি চাটনি কৰিম, পিটিকা। এইফালে দালি বকবকাই আছে, এইফালে দিছোঁ মাছ জুইৰ কাষত, পুৰা মাছ। ইফালে ৰাতিপুৱাই দিনটো একদম পূৰা কাম হয়, মানে ৰাতিপুৱা যিহেতু শুই উঠি লৰালৰি কৰিবলগীয়া হয়। ইফালে এগাল আছে ধুবলৈ, এগাল কাপোৰ উলিয়াই থৈছোঁ, আৰু বাকী কাম আছে যিহেতু কৰি থাকিম লাহে লাহে। ল'ৰা স্কুল পঠিয়াৰ পিছত ঘৰটো অকণমান চাফা কৰিবলগীয়া হৈ আছে। ৰাতিপুৱাই মই উঠি আচলতে কি কৰিবলগীয়া হয় সেয়াকে আপোনালোকৰ আগত দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ। আশা কৰি সকলোৱে মোক যেন মৰম আৰু আশীৰ্বাদ দিয়ে এনেদৰে আগুৱাই যাবলৈ। এইফালে দেখিছেনে, ঘৰ সাৰি আছোঁ। এইফালে ল'ৰাক খুৱাই লৈছোঁ ভাত, যিহেতু আজি অকণমান দেৰি হ'ল স্কুলৰ কাৰণে, উঠা অকণমান দেৰি হ'ল। অকল মাছ আৰু দালিৰ সৈতে তাক খুৱাই দিছোঁ ভাত। এইফালে আকৌ গাড়ী উলিয়াই আনিলে, যিহেতু ল'ৰাক থ'বগৈ লাগিব স্কুলত। किसने पागल किया तुमको? मैंने कब पागल किया तुमको? আজিলৈ বাই বাই। আকৌ অন্য এটা ভিডিঅ'তে পুনৰ লগ পাম।